हेलो नमस्कार की खबर आपनालोকৰ ভালনে মই আহিছোঁ এয়া আমাৰ কমিউনিটি হললে কাইলে ফাউণ্ডেশ্যন ডে আছে CSIR নেক্সটৰ গতিকে আমি কোৰাছ প্ৰেক্টিছৰ কাৰণে আহিছোঁ এয়া চাই থাকিব আজি প্ৰেক্টিছ কাইলে আমি অডিটৰিয়াম হলত গাম কোনবা গেষ্টও আহিব মিনিষ্টাৰো আহিব বুলি কোৱা শুনিছোঁ আৰু আমাৰ CSIRৰ মেইন হেড অফিচৰ পৰা DG ছাৰো আহিব বুলি কোৱা শুনিছোঁ কাইলে চাই থাকিব কাকনো লগ পাওঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব এটা কৰি দিব আহকচোন এতিয়া ভিতৰলৈ যাওঁ আপুনি কওক কিহৰ কাৰণেনো কোৰাছ প্ৰেক্টিছ আমি লেডিজ ক্লাবৰ পৰা কাইলৈ অফিচত এটি কোৰাছ পৰিৱেশন কৰিম আজি এয়া প্ৰেক্টিছলৈ সকলো আহিছোঁ ভাল লাগিছে আৰু আমাৰ 1 week 1 lab এটা হ'বলৈ গৈ আছে এসপ্তাহৰ প্ৰগ্ৰাম যিটো ফাৰ্ষ্ট ফাউণ্ডেশ্যন ডে দিনাৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি আবেলি প্ৰগ্ৰামটো আমাৰ লেডিজ ক্লাবৰ ফালৰ পৰা এটা কোৰাছেৰে ষ্টাৰ্ট কৰিব গৈ আছোঁ ভাল হ'লে হয় আৰু ন এয়া হ'ল ডক্টৰ ৰশ্মি বৰা আমাৰ স্কুলতে বৰ্তমান কৰ্মৰত থেংক ইউ হেল্ল' আহিলানে কোৰাছ যাবলৈ এয়া কোৰাছ যাবলৈ আজি প্ৰেক্টিছ কাইলৈ যাম পূৰা ষ্টেজত গাম ন তুমি গান গাবা নেকি হাই কৈ দিয়া মা হাই কৈ দিয়া কোন হয় এয়া কোন হয় কথা কোৱা আকৌ গান গাবা নেকি তুমি গান গাবা নেকি কি কৰিছা তুমি কি কৰিছা এইটো কি মাছ চাইছা নেকি মাছ চাইছা নেকি এয়া মাকে কোৰাছ গাবলৈ হৈছে ছোৱালীয়ে ইয়াত আছে আৰু ক্লাবত এয়া তুমি গান গাবা নেকি কিয় নোগোৱা কোৰাছ গাবলৈ ৰেডি নেকি ৰেডি ৰেডি হৈ প্ৰেক্টিছ কাইলৈ পিছতে ভালকৈ গাম আৰু কাইলৈ ফাউণ্ডেশ্যন কাইলৈ 1 week 1 year কাইলৈ আৰম্ভণি ন লেবৰেটৰীটো 1 weekৰ কাৰণে বিভিন্ন ফাংচন অৰ্গেনাইজ কৰিছে কাইলৈ ফাৰ্ষ্ট ডে 18 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে কাইলৈ আমি আৰম্ভণি কৰিবলৈ গৈ আছোঁ বিভিন্ন প্ৰগ্ৰেম আছে খানা চানা ষ্টুডেণ্টছ পেৰেণ্টছ গাৰ্ডিয়ানছ যি য'ত আছে সকলোৰে কাৰণে 1 week ফ্ৰী অ'পেন ডেও দিছে অ'পেন সকলো আহিব পাৰিব চাবলৈ তুমি নাগাওঁ নেকি মই নাগাওঁ কিয় নাগাওঁ নিমিলিব একদম প্ৰেক্টিছৰ কাৰণে পূৰা ৰেডি ৰাইজ একদম মাইক চাইক লৈহে প্ৰেক্টিছ দে এয়া হ'ল ডক্টৰ দীপুল কলিতা আমাক বাদ্যযন্ত্ৰত সহায় কৰিছে কাইলৈ যে আমাৰ প্ৰগ্ৰেমটো হ'ব সেইটো বিষয়ে অকণমান কওকচোন আপুনি কালি আমাৰ নিষ্টৰ ফাউণ্ডেশ্যন ডে উপলক্ষে এখনি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব সেই সাংস্কৃতিক সন্ধিয়াখনত আমি এটা সমবেত সংগীত পৰিৱেশন কৰিম তাতে আমাৰ লেডিজ ক্লাবৰ সদস্যসকলে অংশগ্ৰহণ কৰিব তাতে আমি বাদ্যযন্ত্ৰত সহায় কৰি দিছোঁ
আৰু আমি সকলোকে আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। এখেত ডক্টৰ দীপুল কলিতা এওঁ মানে আমাক এখেত মানে সহায় কৰি দিছে, কিন্তু তেখেতক বহুত ভাল গান গায় আৰু মানে এয়া আমাৰ নেক্সটৰ জ্যেষ্ঠ বৈজ্ঞানিক হয়, ছিনিয়ৰ প্ৰিন্সিপাল চাইণ্টিষ্ট হয়নে? এফালেও লওঁ অলপ। এখেত হ'ল ডক্টৰ হিমাংশু বৰা। আপুনিও কওক কিবা এটা। বাঁহী বজায়, তাবলা বজায়, মানে চবতে আগবঢ়া, কিন্তু হেৰি হয় ডক্টৰ হিমাংশু বৰা আমাৰ ইয়াতে নিষ্ঠৰ জ্যেষ্ঠ বৈজ্ঞানিক প্ৰিন্সিপাল চাইণ্টিষ্ট হয়। थैंक यू। भैया जी आप भी गाओगे क्या? মই জাষ্ট এইটো বনাম। মই ঠিক গান আছে। পিছত গাম। सॉरी আছে সেইটো কীবোৰ্ডটো কাৰণে এয়া হ'ল প্ৰাঞ্জল দা আমাৰ বহুত ধুনীয়া বাঁহী বাদক, খুব ধুনীয়া বাঁহী বা এয়া বাঁহী বজায়। এয়া চব কিমানখিনি বাঁহী আছে। কওক কিবা এটা। বাঁহী বজায় এখেতৰ আমাৰ আপুনি বৰ্তমান ক'ত কৰ্মটো স্থানটো কৈ দিয়ক। থেংক ইউ। দীপুল দাই গান গাইছে, মই মানে ক'লোঁ আৰু দীপুল দাক পুখী ৰয়া যা গানটো অকণমান গাই দিয়ক। বৰ ধুনীয়াকৈ গায়, মানে তেখেতে বহুত ধুনীয়া ধুনীয়া গান গায়।